বন্ধুসকল ব্লগছটো কৰোঁতে মেলোঁতে যদি কিবা ভুল হয় আপোনালোকে শুধৰাই দিব বুলি আশা কৰিলোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এনে এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। নিশ্চয় আপোনালোকৰ ভাল আৰু যাৰ ভাল হৈ থকা নাই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা পাইছোঁ যেনে তেওঁলোকৰ ভাল হৈ যায়। তো বন্ধুসকল, আজি মই বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিছোঁ। তো বহুত দিন ভিডিঅ' বনাব পৰা নাই, আপোনালোকক ধৰক আগবঢ়াব পৰা নাই, যিহেতু মোৰ গা বেয়া হৈ আছিল আৰু এক্সামো চলি আছিল এক্সাম কালি খতম হৈছে, যোৱাকালি খতম হৈছে এক্সাম। তো বন্ধুসকল এনেই শুই আছিলোঁ, এতিয়া ফটোকে সাৰ পালোঁ, গাটো ভাল নহয়। তো আমাৰ মাহঁতে মাছ ধৰিবলৈ গৈছে, গতিকে আপোনালোকক দেখাবলৈ অকণমান চেষ্টা কৰিম। তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল বেয়া চেয়া নাপাব, ইমান দিন ভিডিঅ' দিব পৰা নাই, আপোনালোকলৈ আগবঢ়াব পৰা নাই। তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল বহুত দিন টিকাফটা ৰ'দ দি আছিলে, টিকাফটা ৰ'দে ওলাইছিলে, বহুত দিন ৰ'দ দি আছিলে। তো আজি অকণমান বৰষুণ পেলাই দিলে আৰু সেইটো পৰা অকণমান গাত শীতল পৰি গ'ল। বহুত দিন ৰ'দ দি আছিলে ন, সেইকাৰণে গাটো কি ক'ব আৰু ৰ'দৰ পোহৰত ওলাবই নোৱাৰি। এনেকুৱা ৰ'দ কৈছোঁ নহয়, এতিয়া ৰ'দ নিদিলেও নহয়। আকৌ ৰ'দ দি থাকিলে সদায় কাম বোলে ৰ'দ দি আছে, আকৌ বৰষুণ দি থাকিলে আকৌ সদায় বৰষুণে কিয় দি আছে জানো, এইটো চবৰ লগতে হয়। তো বন্ধুসকল দেখিছে, বন্ধুসকল দেখিছে এয়া আমাৰ বামুণজান, এয়া আমাৰ মায়ে আৰু ভনী বাই মাছ ধৰি আছে। দেখিছে আহিছে মাছ ধৰি, হেপিয়াবলৈ আহিছে। তো দেখিছে হেপিয়াই আছে মাছ, হেপিয়াই ধৰি আছে মাছ। এয়া দেখিছে হেপিয়াই আছে তো দেখিছে আপোনালোকে, হেপিয়াই মাছ ধৰা মজাই বেলেগ। মোৰ গাটো বেয়া হৈ আছে কাৰণে নহ'লে ময়ো মাছ ধৰিবলৈ নামি পিনি আপোনালোকক দেখাবলৈ পাৰিলোহেঁতেন। দেখিছে কি ধুনীয়া লাগে এনেকৈ হেপিয়াই মাছ ধৰি, দেখিও ভাল লাগে আৰু ধৰিও ভাল লাগে। মই কৈছোঁ নহয় আপোনালোকক, কোনে কোনে ধৰিছে এনেকৈ হেপিয়াই কমেণ্টত জনাবচোন আপোনালোকে। দেখিলে কিমান পালি? উঠি যাবি চাবি দেই, উঠি যাবি। বন্ধুসকল সূৰ্যৰ পোহৰ এনেকৈ পানীত পৰিলে দেখিয়েই ভাল লাগে। তো দেখিছে এয়া মাহঁতে মাছ ধৰি আছে, কি ধুনীয়া লাগে ন এনেকৈ বেলি পোহৰটো যদি পানীত পৰিলে। এয়া দেখিছে কি ধুনীয়া দেখে সেইখন সাঁকো, এই সাঁকোখনত অকণমান উঠিম। তো দেখিছে বন্ধুসকল উঠিলোঁ এই সাঁকোখনত, কি মজা লাগে কৈছোঁ ন সাঁকোখনত উঠিলে। এয়া দেখিছে আমাৰ ভাইটি। বন্ধুসকল বহুত দিন বৰষুণ দি আছিলে, গম পালে নহয়, বহুত দিন বৰষুণ দি আছিলে। তো আজি অকণমান ৰ'দ দিছে, দেখিছে আপোনালোকে। নহয় বহুত দিন ৰ'দ দি আছিলে, আজি বৰষুণ দিছে অকণমান। দেখিলেই নহয় বৰষুণ কিমানখন দিলে আমাৰ এইফালে। এয়াই দেখিছে আমাৰ বৰষুণ দিয়া জেগা। কি ক'ব আৰু আকৌ ৰ'দটো ওলালে দেখিছে নহয়। ৰ'দটো আমাৰ ভগৱানৰ লীলা, কি কয় এবাৰ নাজানো। মই কৈছোঁ নহয় ৰ'দটো ইমান দিবলৈ ধৰিছে, কৈছোঁ নহয় ওলাই যাবই নোৱাৰে। সেইকাৰণে আমাৰ স্কুলো সোনকাল কৰি দিছে, 7:30 বজাতে যাব লাগে নহয় স্কুল। কি ক'ব উপায় নাইকিয়া হৈছে আৰু কি ক'ব। তো দেখিছে এয়াই অকণমান মাছ ধৰা ভিডিঅ' দিবলৈ আপোনালোকক চেষ্টা কৰিলোঁ। তো ঘৰলৈ আহিলে গম পাম কিমান মাছ পাই কি কথা। মই গুচি আহিলোঁ, মোৰ গাটো ভাল নহয়, গম পাইছে। নাকৰ পানী বৈ আহিছে কথা কওঁতে। তো বন্ধুসকল দেখিছে এয়া আমাৰ ভাইটি এইফালে গুচি গ'ল। তো ব'লক বন্ধুসকল ঘৰলৈ গৈ থাকোঁ। বন্ধুসকল দেখিছে আমাৰ মাহঁতে ইমান মাছ পালে, এয়া দেখিছে পুঠি মাছ। তো বন্ধুসকল ব্লগটো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু পুনৰ এটা নতুন ব্লগছত লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই। ধন্যবাদ। জয় আই অসম।